নাওকাটা নপৰা নামসভা সমিতিৰ উদ্যোগত আজি আমি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ আয়োজন কৰিছোঁ আৰু লক্ষ্মী পূজা উপলক্ষে আজি সন্ধিয়া আমাৰ নাগাৰা নাম প্ৰদৰ্শন কৰা হৈছে আৰু নাগাৰা নাম প্ৰদৰ্শন কৰাৰ আগমুহূৰ্তত আমাৰ অসমৰ হিয়াৰামঠু জনপ্ৰিয় কণ্ঠশিল্পী চিত্ৰনাট্যকাৰ জনপ্ৰিয় বোলছবি অভিনেতা বোলছবি প্ৰযোজক শ্ৰদ্ধা জুবিন গাৰ্গ ডাঙৰীয়াৰ আমি প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আত্মা যাতে স্বৰ্গত শান্তি পায় আৰু তেখেতৰ যি মৃত্যু তেখেতৰ যি হত্যা কৰা হ'ল সেই হত্যাৰ যাতে তদন্ত হয় উচিত তদন্ত হয় দোষী যাতে উচিত শাস্তি পায় তেখেতৰ আত্মা যাতে ন্যায় পায় সেইকাৰণে আমি ইচ্ছা কৰি তেখেতক আমি আহ্বান জনাইছোঁ চৰকাৰক আহ্বান জনাইছোঁ আৰু শ্ৰী শ্ৰী লক্ষ্মী পূজা উপলক্ষে আমি নাগাৰা নাম প্ৰদৰ্শন কৰিছোঁ আৰু নাগাৰা নামত সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ আগন্তুক দিনত যাতে আমি আমাৰ শিৱ সমিতিৰ তৰফৰ পৰা আকৌ আৰু অধিক ভাল নাগাৰা নাম প্ৰদৰ্শন কৰে আৰু তেখেতৰ যি মৃত্যু তেখেতৰ যি হত্যা কৰা হ'ল সেই হত্যাৰ যাতে তদন্ত হয় উচিত তদন্ত হয় দোষী যাতে উচিত শাস্তি পায় তেখেতৰ আত্মা যাতে ন্যায় পায় সেইকাৰণে আমি ইচ্ছা কৰি তেখেতক আমি আহ্বান জনাইছোঁ চৰকাৰক আহ্বান জনাইছোঁ আৰু শ্ৰী শ্ৰী লক্ষ্মী পূজা উপলক্ষে আমি নাগাৰা নাম প্ৰদৰ্শন কৰিছোঁ আৰু নাগাৰা নামত সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ আগন্তুক দিনত যাতে আমি আমাৰ শিৱ সমিতিৰ তৰফৰ পৰা আকৌ আৰু অধিক ভাল নাগাৰা নাম প্ৰদৰ্শন কৰিব পাৰোঁ এই অঞ্চলৰ কাৰণে আৰু আমি ধৰ্মৰ দিশত যাতে আমি আগবাঢ়ি থাকিব পাৰোঁ আমি যাতে আগবাঢ়ি থাকিব পাৰোঁ ধৰ্মৰ দিশতো সেইকাৰণে আমি সকলোৱে সহযোগ কৰি আমি আজি এই লক্ষ্মী পূজা আয়োজন কৰিছোঁ ইয়াত সকলোকে সহায় সহযোগিতা আমি কামনা কৰিছোঁ এজন হৈছে ৰীণা ডেকা দৰং ডিষ্ট্ৰিক্টৰ আৰু এগৰাকী হৈছে ধনশ্ৰী চহৰীয়া সেইগৰাকীও দৰং জিলাৰে হয় দুয়োগৰাকী দৰং জিলাৰে হয়